Hello friends, welcome to my YouTube channel. আৰু আজি এটা মই বিশেষ ভাল খবৰ দিব নোৱাৰিম, বেয়া খবৰে দিব ওলাইছোঁ। আৰু এই বেয়া খবৰটো হৈছে মোৰ এই ভৰিখন এই অৱস্থা কৰি থৈ দিছে এটা বান্দৰে। আৰু এই বান্দৰটোই মোক যোৱা মঙ্গলবাৰে অৰ্থাৎ মাৰ্চৰ মাহৰ 29 তাৰিখে এনেকুৱা অৱস্থা কৰিছে যে আজি এইটো 5 দিন হ'ল চাগে। এতিয়া কেনেকৈ কি হ'ল, কেনেকৈ ঘটনাটো ঘটিব পালে মই আপোনালোকক জনাই আছোঁ। আজি এই বেয়া ভৰিখিনি দিয়ে মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। এই ভিডিঅ'টো চাই থাকক আপোনালোকে। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। মই মানে এই চিৰিডালেদি পানী চাব গৈছিলোঁ। আমাৰ সেইটো টেংকিটোত চাব যায় মই এইডালেদি উঠি গৈছিলোঁ। 1 2 3 4 5 6 7 8 নম্বৰ এইডালৰ পৰা তলত জাপ মাৰি দিছিলোঁ মই। আৰু জাপ মাৰি কেনেকৈ দিছিলোঁ আপোনালোকক দেখাই আছোঁ। আৰু বান্দৰটো আছিলে এই টিংখনত আছিল। টিংখনৰ পৰা থাকি বান্দৰটো মোটামুটি ইমান মানলৈকে আহিছিল মোক খেদি। তেনে অৱস্থাত মই কি কৰিম, কৰিব লগা ৰাস্তা এটাই আছিল। মোৰ হাতত একো নাই তাক মাৰিবৰ কাৰণে। মোৰ একো ৰাস্তা নাথাকাত মই ইয়াৰ পৰা তলত, মই যি পজিশ্যনত আছোঁ ঠিক সেই পজিশ্যনতে তললৈকে মই জাপ মাৰি দিলোঁ। জাপ মাৰি দিয়াৰ ফলত জাপ মাৰি দি আহি এই অৱস্থা হ'ল ভৰিখনৰ মোৰ। আৰু লাষ্টত যাই থৈ মোৰ গেৰুৱাটোৰ মাচল মানে মাংসপেশীত অলপ দুখ পাইছোঁ বেয়াকৈ, যাৰ কাৰণে এক্সৰেত ধৰা পৰিছে। ঠিক মই জাপ মাৰি দি ভৰি দুখন মোৰ এই পজিশ্যনত পৰিছিল। এই পজিশ্যনত জাপ মাৰি দিয়াৰ ফলত এই পজিশ্যনত ভৰিখন পৰিছিল। আৰু এইখন ভৰি মোৰ গেৰুৱাটোত বেছিকৈ জোৰ পৰিছিল। গোটেই শৰীৰৰ ওজন এই ভৰিখনৰ গেৰুৱাটোৱে ল'ব লগা হোৱাত ভৰিখনৰ অৱস্থা এই হ'ল। ইমানখিনি ওপৰৰ পৰা পৰি মোৰ যে হাতদি যে ভাগা নাই, মই তাৰ কাৰণে বহুত সৌভাগ্য বুলি ভাবিছোঁ। যিয়ে নহওক বহুত ডাঙৰকৈ হ'ব লগা আছিল, যিহেতু সৰুকৈ হ'ল। আৰু ইমানখিনি যে হ'ব বুলি ভাবাই নাছিলোঁ। যিয়ে নহওক মই হস্পিটেলত গ'লোঁ। হস্পিটেলত ডক্টৰে মোক এক্সৰে কৰিব দিলে ভৰিখন। আৰু মই আপোনালোকক এক্সৰে ৰিপৰ্টটো দেখাই আছোঁ। এইটো মোৰ এক্সৰে ৰিপৰ্ট। এক্সৰে ৰিপৰ্টত আপোনালোক দেখা পাইছে এইটো চাইড এইখন হ'ল মোৰ ভৰিৰ লেফ্ট চাইডৰ ভৰিখনৰ থিয়কৈ উঠাই লৈছে। আৰু এইখন ভৰিখনৰ গেৰুৱাটো, এইটো বগা বগা যে দেখিছে, এইটো ভৰিখনৰ গেৰুৱাটো। এই গেৰুৱাটোতে মই বৰ বেয়াকৈ আঘাত কৰা গৈছে, দেখা পাইছে। এইখিনি বগা হৈ আছে যে তাতে অলপমান মাচল ক্ৰেক হৈছে, যাৰ কাৰণে ভৰিখন মই এতিয়া ভালকৈ কষ্ট দিব পৰা নাই। তথাপিতো বহুতখিনি ভাল পাইছোঁ। 100ৰ ভিতৰত 60% মই ভাল পাইছোঁ আৰু 40% বাকী আছে। আৰু খুব সম্ভৱ এইখিনি ভাল পাম। এইখিনি মই টাইমত লৈ আছোঁ আৰু অলপ মালিচো দি আছোঁ ভৰিখনত, গতিকে ভাল পাম বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। বিশেষ আৰু
ভিডিঅ' দিব পৰাই নাই, একেদিন বহুত দিন হ'ল আৰু এইটো ভিডিঅ'কে দিলোঁ আপোনালোকক। গতিকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। ধন্যবাদ, আজিলৈ আহিছোঁ।